Audio Jungle. নমস্কাৰ ৰাইজ, নতুন এটা টক চলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত থাকিব হৰেণ দাস। হৰেণ দাস এজন মেধাৱী ছাত্ৰ। এবাৰ তেখেতে মেট্ৰিক দিছে আমি গম পাইছোঁ। আমি হৰেণকেই এই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। হৰেণ কাই সংকাতি হয় চৌটো দেৰি হৈছে আমাৰ। নমস্কাৰ। আমাৰ এখন ফুলাং কৰ্মচাৰী আমাৰ শ্ৰী হৰেণ দাসক এখন ফুলাং কথা সন্মান জনাইছোঁ। হৰেণ কাই, মই শুনিছোঁ আমাৰ গাঁৱত তুমি বোলে মেধাৱী ছাত্ৰ। এইবাৰ তুমি মেট্ৰিক পৰীক্ষা দিয়া মই শুনিছোঁ। তোমাৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হৈছে আপুনি ৰাইজৰ আগত ক'বনে? হৰেণ দাস, এইবাৰ তোমাৰ মেট্ৰিক পৰীক্ষা কিমান ভাল ৰিজাল্ট হ'ব মানে? আপুনি মেধাৱী ছাত্ৰ না, আপুনি পৰীক্ষা ফটাফট হ'বনে? ভালে হৈছে, কিন্তু তৰা পাম বুলি ভাবিছোঁ। এতিয়া তৰা কি বস্তু দিয়া আগতে এটা মাছ এটি আপুনি এনে মেধাৱী ছাত্ৰ নহয় আমাৰ গাঁৱৰ। জানিছো আপোনাৰ মাথা আছে পুৰা। মেট্ৰিকত স্থানত পাবা তুমি, জানিছো। আপুনি পৰীক্ষাৰ আগৰ দিনা আপুনি কেনেকৈ পঢ়িছে মানে একেদিন মানে কেনেকৈ পঢ়িছিলে এনে? নপঢ়িছিলোঁ। মই জোনাকী বৰুৱায়ে গুচি দিবলৈ গৈছিলোঁ। ৰাতি হ'লে মই জোনাকী বৰুৱাই বটালত সোমাই পেলাই অলমাই থৈ পেলাই লিখোঁ। ৰাতি খাবলৈ ভাত নাছিল। মই মাক ক'লোঁ, মাক পইচা দিছোঁ কেইটামান। যাই পেলাই 5 ষ্টাৰ হোটেলত ভাত খালোঁ। আপুনি এনেকৈ মনলৈকে পঢ়াৰ বাবে সকলো গাঁওবাসীৰ বাবে আশীৰ্বাদ দিলোঁ আৰু আপুনি যাতে ষ্টাৰ মাৰ্ক পায় আমি সেয়ে আশা কৰিলোঁ। আপোনাৰ এই মঞ্চৰ পৰা আমি সকলোৱে বিদায় দিলোঁ। বেয়া নাপাব। নমস্কাৰ, জয় শ্ৰীৰাম। কেমেৰা গামছা দিয়ে 2,000 years later. মন্তব্য শুনিব পাৰে আপোনালোকে। আমাৰ মঞ্চত এইবাৰ মালতী। নমস্কাৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ মালতীক এতিয়া এখন গোলাম কৰ্মচাৰী সম্বোধন কৰিব। আমাৰ যে মই বেয়া নাপাব ৰাইজক, মই এখন দিয়ে সম্বোধন জনাইছোঁ। বেয়া নাপাব নে ৰাইজক? মালতী হৈছে একন্ত বাদ্য ছাত্ৰী যিয়ে 3বাৰকৈ হেট্ৰিক কৰিবলৈ চান্স পাইছে আৰু এই বিষয়ে আমাক অলপমান ক'বলৈ কোৱা হৈছে। মালতী আপুনি আমাক কওকচোন কেনেকৈ পাইছিলে এনেকৈ হেট্ৰিক? মই মেট্ৰিক 3বাৰকৈ হেট্ৰিক কৰিছোঁ। তাৰ কেইটামান কাৰণ কম বুলি ভাবিছোঁ। মই কমনে? মেট্ৰিক হেট্ৰিক কৰাৰ কাৰণ হ'ল মই মেট্ৰিকৰ আগতে বেছিকৈ ৰিলছ বনাই থাকিছিলোঁ। আজিকালি যে ছোৱালী মানুহে গাঁৱৰ ভাত দি ৰিলছ বনাই থাকে, সেইকাৰণে মই ৰিলছে বনাই থাকিছিলোঁ। বাহ বাহ বাহ, বহুত আগে চালো নে ব্যক্তি, বহুত আগে চালো দেই। আৰু বতাও তো অনেক কাৰণ বতা দে তো। মই যেতিয়া কিতাপ লওঁ মেট্ৰিক দিবা যাওঁ তেতিয়া মই বেছিকৈ মেকআপ কৰি গৈছিলোঁ আৰু মেকআপ কৰাওঁতে মোৰ বেছিভাগ স্কুলে ক্ষতি হৈছিল। মেট্ৰিক দিবা যাওঁতে মই ভিডিঅ' এটা বনাইছিলোঁ। সেই ভিডিঅ'টো মোৰ আজি মেট্ৰিক আছে, অমুকাৰ বিয়া আছিল, অমুকাৰ মেট্ৰিক আছে। মই মালতী আপুনি এতিয়া অলপ পচন্দ কৰে 2 নম্বৰটো আপুনি কেনেকৈ হেট্ৰিক কৰিলে আপুনি অলপ ক'ব পাৰিবনে অলপ আমাৰ লগত? কম মই নকওঁকৈ ৰাখিছোঁ, এইটোও কম এবাৰ। মালতী আপোনাৰ 1 নম্বৰ দিলে 2 নম্বৰটো আপুনি ক'লে আমি ভাল লাগিলে হয় মনটো। আপুনি মোক ক'ব পাৰিবনে? মই মেট্ৰিকৰ আগতে একোৱেই পঢ়া নাছিলোঁ। মই ভাবিছিলোঁ যে মোৰ লগত যিকেইজনী লগ কৰিছে সেইকেইজনী বহুত পঢ়িব পাৰে বুলি ভাবিছিলোঁ। সিহঁতৰ তাতে চাম বুলি ভাবিছিলোঁ, কিন্তু সিহঁতৰ বহিকেইখন যে সিহঁতে মোতকৈ ওপৰত আৰু ৰিলছ আৰু মেকআপৰ কথা লিখিছে। সেইকাৰণে মোৰ এইবাৰৰ মেট্ৰিকটো বেয়া হৈ গ'ল। জানিছোঁ মালতী আপুনি এইবাৰ কিমান আপোনাৰ 3 নম্বৰটো কেনেকৈ হৈ গ'ল? 3 নম্বৰটো মই মেট্ৰিকৰ আগতে বেছিকৈ খুব গান গাইছিলোঁ। বহুত গান গাই থাকোঁতে এইবাৰ যিখিনি
দিয়া আৰু চুপাৰ হিট হোৱা আৰু টান এটা গান গাওকচোন ভাল লাগিছে আজি লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিছে